শব্দৰ পৰিধিৰে ঢুকি নোপোৱা এটা বাক্য, যি বাক্যই হয়তো বহু জীৱনৰ লগত খেলা কৰে। কি সেই বাক্য? এটা শব্দৰ বাক্যই জানো মানুহৰ জীৱনৰ লগত খেলা কৰে? জানিবলৈ চাওক ভিডিঅ'তে, কোনো স্কিপ নকৰাকৈ আমাৰ এই ভিডিঅ'। এটা বাক্য হৈছে মৰম। আমি সকলোৱে জানো মৰম মানে কি। মৰমে হহুৱাই, মৰমে কন্দুৱাই আৰু মৰমে বহু জীৱনৰ লগত খেল খেলে। যেতিয়া এজন ল'ৰাই এজনী ছোৱালীৰ লগত বা এজনী ছোৱালী এটা ল'ৰাৰ লগত ভাল পোৱাৰ মাজত প্ৰতাৰণাৰ সন্মুখীন হয়, তেতিয়া হয়তো তাই জানে যে তেওঁ যে এদিন তাইক এৰি দিব। নাজানে নহয়। ভাগি গলে হিয়াখনি কোনে জোৰা দিব, কোনে জোৰা দিব। ভগা মোৰ সপোনে আমনি কৰিব, আমনি কৰিব। সঁচা ভাল পাব নোৱাৰিলে কেতিয়াও কাকো মৰম নিদিব, কাৰণ মৰম এনেকুৱা এটা বস্তু যাক শব্দৰ পৰিধি কেতিয়াও ঢুকি নাপায়। আৰু তেনেকুৱা দুদিনীয়া মৰম কাৰোবাৰ বাবে হৈ পৰে বিষাক্ত দৰৱো প্ৰিয় খাদ্য, আৰু কাৰোবাৰ বাবে হৈ পৰে গোহালিৰ ৰছীডালো ডিঙিৰ মণি। মাক দেউতাকে নিজ সন্তানক জন্মৰ পৰা কিমান কষ্টৰে ডাঙৰ দীঘল কৰিছে, সেয়া জানো ভাবিছা? যদি ভাবিছা, সেয়া জানো মৰম নহয়? আৰু যেতিয়া এজন পুত্ৰই ক'ব মা মোৰ ভোক লাগিছে, তেতিয়া মাকে লৰালৰিকৈ হ'লেও ভাতকেইটা বনাই সন্তানক এসাঁজ খুৱাই মাকে আকৌ নিজৰ কামত লাগে। এয়াই হ'ল মৰম। কোনো মাতৃৰ নিজ সন্তানৰ প্ৰতি থকা মৰম কেতিয়াও কোনেও হয়তো ভাবিব নোৱাৰে। যেতিয়া পুত্ৰ ডাঙৰ হৈ নিজৰ মানুহজনীৰ পৰা মৰম পায়, তেতিয়া বহু ল'ৰাই নিজৰ মাকৰ প্ৰতি থকা এসাগৰমান মৰম মানুহজনীৰ ওপৰত এৰি দিয়ে। সৰুৰ পৰা বহু কষ্টৰে ডাঙৰ কৰি কাহানিও ভোকত নাৰাখি আৰু কেতিয়াও কষ্টত নাৰাখি তেনেগৰাকী পুত্ৰক ডাঙৰ দীঘল কৰি তোলে। আৰু তেনেগৰাকী পুত্ৰই সেইগৰাকী মাতৃক এদিন ঘৰৰ পৰা উলিয়াই পঠিয়াই দিয়ে, আৰু সেই বুঢ়ী মাতৃ এদিন বৃদ্ধাশ্ৰমত থাকিব লগা হয়। আৰু তেতিয়া মাতৃগৰাকীয়ে ভাবিছিলনে তেনে এগৰাকী পুত্ৰই যে মাকৰ ওপৰত এনেকুৱা মৰম কৰিব বুলি, যি মৰমে হয়তো এদিন বৃদ্ধাশ্ৰমত থাকিবলৈ ঠেলি দিব? নাজানিছিল নহয়। এয়াই জানো মৰম নহয়? শব্দৰ পৰিধি ঢুকি নোপোৱা এটা বাক্য, এয়াই হ'ল মৰম।